এয়া হৈছে আমাৰ মিচিঙৰ গুমৰাগ নৃত্য আৰু এইফালে শিকি আছে এয়া চাওক আমাৰ বোৱাৰীসকলে শিকি আছে আৰু গাভৰুসকলে এইফালে শিকি অলপ ৰেষ্ট লৈছে। হে গাইজ গুড মৰ্ণিং এণ্ড নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেইবাদিনেই হ'ল ব্লগ দিব পৰা নাই যিহেতু অলপ অসুবিধা হৈ আছে। অসুবিধা মানে একচুৱেলি মই এটা এন জি অ'ৰ লগত জড়িত হৈ আছোঁ, লোহিতপৰীয়া প্ৰগতি কামৰ লগত জড়িত থকাৰ বাবে মই ৰেগুলাৰলি ব্লগ দিব পৰা নাই। ক্ষমা খুজিছোঁ আৰু এতিয়া চেষ্টা কৰিম আপোনালোকক ৰেগুলাৰলি ভিডিঅ' দিবলৈ। এতিয়া সময় হৈছে 7টা আৰু এতিয়া মই লাল চাহ অকণমান বনাই বেটি হৈছে কাৰ্টুন চাই আছে। ইহঁতৰ কাম হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা কাৰ্টুন চোৱা। এতিয়া পাকঘৰলৈ সোমাই গ'লোঁ, এতিয়া বনাম লাল চাহ। চাহ হৈ গ'ল। এয়া চাহৰ লগত ধুনীয়া ধুনীয়া এইটো কি বুলি কয় নেমকি আৰু বড়ি আছে আমাৰ ফেমিলি এয়া। আৰু এতিয়া চাহটো খাই লওঁ। তো এতিয়া চাহ খাই হৈ গ'ল আৰু চাহ খাই এতিয়া আপোনালোকক এটা বস্তু এটা দেখুৱাব বিচাৰিছোঁ। এয়া চাওক বস্তু এটা আপোনালোকক দেখুৱাম। মানে এয়া চাওক, এইফালে চাওক গাহৰি পোৱালি। এয়া গাহৰি পোৱালি দেখিছেনে আপোনালোকে? এয়া গাহৰিজনী মোৰ। আৰু মানে কেইদিনমানৰ আগতে গাহৰি পোৱালি আমাৰ ইয়াত জন্ম মানে পোৱালি দিলে। চ' এইখিনি পোৱালি চাওক, কাৰণ যিহেতু আজিকালি মানে গাহৰি পোৱালিৰ বহুত দাম, সেইটো কাৰণে ইয়াক সৰুতে 5,000 টকা দি কিনিছিলোঁ। এতিয়া প্ৰায় 5 মাহ মানেই হ'ল আৰু পোৱালি দিলে। খুব ভাল লাগিছে মনটো। 12 বাজিয়ে গ'ল কিন্তু ভাত খোৱা হোৱাই নাই। কি কি আছে চাওঁ। এয়া হৈছে দালি আৰু ফুল আলু, মানে সৰু সৰু আলু আৰু ফুল আলু বুলি কোৱা হয়। ভাতটো খাই লওঁ আৰু ভাতটো খাই আপোনালোকক লগ পাই আছোঁ। তো ভাত খাই চিধা ওলাই আহিলোঁ আৰু যিহেতু মই আপোনালোকক অলপ আগতে কৈছিলোঁ যে এন জি অ' এটাৰ লগত জড়িত হৈ আছোঁ বুলি মই। চ' আৰু লগত এজন দাদা আছে। চ' দাদাজন আৰু মই এন জি অ'ত কাম কৰি আছোঁ। চ' দাদাজনৰ ঘৰলৈ গৈ আছোঁ আৰু কি হয় আজি প্লেনিং আপোনালোকক জনাই থাকিম। ত' ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এয়া আহি আছোঁ এনেকৈ স্কুটি লৈ। তো আহি পাই গ'লোঁ দাদাৰ ঘৰলৈ। এয়া আমাৰ দাদা দীপ্তিদা। আপুনি আজি আমাৰ প্লেনিংটো কি হ'ব অকণমান কৈ দিবচোন। আমি আজি প্লেনিং বিশেষকৈ আমি বাগানৰ ভিতৰৰ যিটো আমাৰ পইণ্ট আছে, আমাৰ যিটো মানে ষ্টাফ কলনী পইণ্ট আছে, আমি এই পইণ্টৰ যিবিলাক ধৰক বেনিফিচাৰীয়ে আমাৰ মানে ধৰক শুদ্ধ জল তেওঁলোকে গ্ৰহণ কৰিব, তেওঁলোকক আমি এই বিষয় লৈ এৱাৰনেছ দিবলৈ ইতিমধ্যে আমি ওলাইছোঁ ঘৰৰ পৰা। আৰু আমি ভাবোঁ যত সম্ভৱ আমি যিহেতু পানীৰ লগত আমাৰ জড়িত যিটো এন জি অ'টো, চ' এৱাৰনেছ দিবলৈ গৈ আছোঁ। আমি গোটেইখিনি মানে গাঁৱলীয়া যিখিনি মানুহ তেখেতলোকক আমি বিশুদ্ধ খোৱা পানীৰ সম্পৰ্কত আমি তেখেতলোকক এৱাৰনেছ কৰি আছোঁ ন। এতিয়া বছ আমাৰ মূল উদ্দেশ্যটো আমাৰ সেইটো, এতিয়া আমাৰ লুইতপৰীয়া প্ৰগতি সংঘৰ জৰিয়তে আমি ৰাইজৰখিনি এৱাৰনেছ দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া গৈ আছোঁ ব'লক। আহি আছোঁ বাগানৰ ভিতৰত। এয়া চাওক শাৰী শাৰী গছ, খুব ভাল লাগিছে। ইয়াতে মই বিশ্বকৰ্মা পূজাৰ দিনাখন এইটো এৰিয়াত ভিডিঅ' কৰিছিলোঁ আগতে। এয়া চাওক খুব ধুনীয়াকৈ শাৰী শাৰী গছ এনেদৰে গৈ আছে। মই এতিয়া আহি আছোঁ মধুপুৰ বাগানৰ 7 নম্বৰ লাইনত। এয়া খোজকাঢ়ি আমাৰ মিটিঙৰ য'ত মিটিং হ'ব ধৰি লওক আলোচনা হ'ব, তালৈ আহি আছোঁ। মধুপুৰ বাগানৰ এইটো 7 নম্বৰ লাইন। তেওঁকে আমি খুৱাবলৈ ক'ব লাগিব যে শুদ্ধ পানীটো খাওঁ। আৰু চাওক 300 ফুট 250 ফুট 200 ফুট তলৰ পানী উঠাই আমাক খুৱাই আছে। গতিকে সেই পানীটো আপুনি নিঃসন্দেহে বিশুদ্ধ পানী। আৰু কিবা ক্লৰাইড হওক, আমাৰ আৰ্ছেনিক থকা, আইৰণ থকা সেইবিলাক পানী আমাক নোখোৱায়। এই আঁচনিখন সফল ক্ষেত্ৰত আপোনালোকৰ বহুত অৱদান থাকিব লাগিব। নিজৰ সম্পত্তি আপুনি গ্ৰহণ কৰিব আৰু পৰ্যায়ক্ৰমে নিজৰ সমিতি হ'ব, সমিতি আপোনালোকৰ অন্তৰ্ভুক্ত হৈ এই যিখন আঁচনি সফল ৰূপায়ণ কৰিব বুলি আশা ৰাখি মোৰ চমুকৈ ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ। বৰ্তমান আমাৰ সভাখন এতিয়া ইতিমধ্যে হৈ গৈছে। এয়া চাওক আমাৰ সভাখন। 1 hour later. তো ফাইনেলি আহি গ'লোঁ এখন স্কুল ফিল্ডলৈ। এয়া চাওক ঢোলৰ গুমগুমনি আপোনালোকে দেখিছে। আৰু যিহেতু লিগাং আহিছে, লিগাঙৰ কাৰণে এয়া প্ৰস্তুতি চলাইছে। এয়া চাওক আমাৰ মিচিং ডেকা গাভৰুসকলে এনেকৈ ঢোল লৈ ধুনীয়াকৈ নৃত্য শিকিছে। এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ, ব'লক এতিয়া নৃত্যটো চাই লওঁ।
এয়া হৈছে আমাৰ মিচিঙৰ গুমৰাগ নৃত্য মাষ্টৰ হৈছে আৰু আমাৰ মিচিঙৰ গুমৰাগ নৃত্য এতিয়া শিকাইছে এয়া চাওক আলি আই লৃগাং আৰু এইবাৰ 2022 চনত 21 এইখিনিত কৰোণা কালত বিশেষকৈ পাতিব নোৱাৰিলোঁ আৰু এইফালে শিকি আছে এয়া চাওক আমাৰ বোৱাৰীসকলে শিকি আছে আৰু গাভৰুসকলে এইফালে শিকি অলপ ৰেষ্ট লৈছে এতিয়া নিশা 8 বাজিলে বাজৰ সময়খিনি একচুৱেলি ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু ঘিলামৰা থানাত মানে যাবলগীয়া হ'ল বন্ধুজনৰ বাইকখন মানে থানাত ধৰিলে চ' সেইটো কাৰণে অকণমান অসুবিধা হ'ল ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া নিশা 8 বাজিলে আৰু ভাত খালোঁ ভাত খাই এতিয়া শুব লওঁ ঘৰৰ মানুহখিনি শুলে আৰু ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 1K জল্দি কৰি দিব আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ গুড নাইট এণ্ড বাই বাই